নমস্কাৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিলোঁ এয়া আপোনালোকক আজি দেখাব বিচাৰিছোঁ মোৰ সৰু সুৰা নতুনকৈ কৰা ব্যৱসায় এটা আৰু হেয়া সৰু অলপ ক্লিপছ লৈ কিনে ভিডিঅ'টো বনোৱা হৈছে আশা কৰোঁ চাই আপোনালোকে ভাল পাব এয়া আমি যেটো কৰিব বিচাৰিছোঁ হেতু হৈছে আপোনালোকে দেখি হয়তো বহুতে গমে পাইছে স্কিন পেইন্টিং বুলি কয় আৰু ইমান আইডিয়া নাই তথাপিও আমি দেখি শুনিহে শিকিছোঁ মোৰ হাজবেণ্ডৰ কিন্তু এই কামটোৰ প্ৰতি বহুতে আইডিয়া আছে তেওঁ আগতে কৰবাত কৰিছিল এটো কাম এয়া তেওঁৱে আমাক কৰাত বহুতখিনি সহায় কৰি দিলে এয়া দেখিছেনে আমাক শিকাই দিছে ৰাফ পেপাৰ এটাত প্ৰথম দেখাই দিলে যে এনেকৈ কৰিব লাগে প্ৰত্যেকটো বস্তু এটা ইমান ধুনীয়াকৈ দেখুৱাই দিলে যে আমাৰ শিকিবলৈ বা কৰিবলৈ কোনো ধৰণৰ অসুবিধাই নহ'ল কিন্তু আমি বেছি কৰিবলৈ গৈ কিনে প্ৰথমতে বেছি কৰিব গৈ কিনে এখন চাদৰ নষ্ট কৰি দিলোঁ এয়া দেখিছেনে তেওঁ ইমান ধুনীয়াকৈ শিকাইছে কিন্তু আমি প্ৰথম পেপাৰত নকৰি ডাইৰেক্ট কাপোৰত কৰিব গ'লোঁ এয়া চাদৰ এখন নষ্ট একেবাৰেই নষ্ট ক'ৰবাত ধৰিছে ক'ৰবাত নধৰিছে ক'ৰবাত বহুত বেছি ডাৰ্ক হৈ গ'ল এইখন আৰু ল'বৰ পৰা অৱস্থাত নাথাকিল তথাপিও যি কি নহওক কিবা এটা পাবলৈতো কিবা এটা হেৰুৱাবই লাগিব তাৰপিছত কাপোৰ এযোৰত ষ্টাৰ্ট কৰিলোঁ আৰু সকলো ভালে হ'ল এযোৰ হৈছে কাষ্টমাৰ এগৰাকীয়ে এনেদৰে অৰ্ডাৰ কৰিছিল কাপোৰযোৰ মোক এনেদৰে লাগে বুলি আৰু তেওঁৰ মতেই কাপোৰযোৰ সজোৱা হৈছে তেওঁৰ মতে কৰা হৈছে ইয়াত আৰু কাম বাকী আছে তথাপিও আপোনালোকক দেখুৱাওঁ বুলি সৰু ভিডিঅ' এটা বনাই থৈ দিয়া হ'ল চাওকচোন কেনেকুৱা পায় আপোনালোককো যদি লাগে আমাক কণ্টেক্ট কৰিব মই কণ্টেক্ট নম্বৰ দি দিম যেনেকুৱাই বিচাৰে আপোনালোকৰ মতে তেনেকুৱা কাপোৰযোৰ ৰেডি কৰি দিয়া হ'ব বাকি আপোনালোকে চাই আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নেপাহৰিব আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আৰু আজিলৈ আহিছোঁ বাই বাই